নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্ট অৱস্থিত পৰশুৰাম কুণ্ডলৈকে আহিছোঁ। ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ ইতিহাস, ইয়াৰ অৱস্থিতি সন্দৰ্ভত কিছু কথা ক'বৰ কাৰণে যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সমস্ত পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। পৰশুৰাম কেন্দ্ৰ অৱস্থিত হয় অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্টত আৰু ই তিনিচুকীয়াৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত্বত অৱস্থিত। নামচাইৰ পৰা 72 কিলোমিটাৰ ভিতৰলৈকে আহিব লাগে, ইয়ালৈকে পৰশুৰাম কেন্দ্ৰলৈকে। পৰশুৰাম কুণ্ড আচলতে হিন্দুসকলৰ এক পবিত্ৰ তীৰ্থস্থান, হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান। ইয়াতে প্ৰত্যেক বছৰে মকৰ সংক্ৰান্তিৰ সময়ত বহু মানুহৰ আগমন ঘটে। যিসকল ভক্ত আছে সেই ভক্তসকলৰ আগমন ঘটে। ইয়াৰ লগত এটা সুদীৰ্ঘ ইতিহাস জড়িত হৈ আছে আৰু সেই ইতিহাসটো এনেকুৱা ধৰণৰ, সেইখিনি সময়ত ঋষি যমদগ্নিৰ পুত্ৰক তেখেতৰ ৱাইফক হত্যা কৰিবৰ কাৰণে, অৰ্থাৎ পৰশুৰামৰ মাতৃক হত্যা কৰিবৰ কাৰণে কি কৰিছিলে, নিৰ্দেশ দিছিলে। প্ৰথম অৱস্থাত যমদগ্নিয়ে তেওঁৰ যি 7টা ল'ৰা আছিলে, সেই 7টা ল'ৰাক কি কৰিছিলে, নিৰ্দেশ দিছিল। কোনোটোৱে সেই নিৰ্দেশটো পালন কৰা নাছিলে আৰু সেইখিনি সময়ত পৰশুৰামে সেই নিৰ্দেশটো পালন কৰিছিলে আৰু পৰশুৰামে নিৰ্দেশটো পালন কৰি মাতৃ ৰেণুকাক তেওঁ কি কৰিছিলে, হত্যা কৰিছিলে। আৰু মাতৃ ৰেণুকাৰ হত্যাৰ যিটো অপৰাধত মাতৃ ৰেণুকাক হত্যা কৰাৰ সময়ত তেওঁ যি কুঠাৰ ব্যৱহাৰ কৰিছিলে, সেই কুঠাৰখন মাতৃ হত্যা পাপত কুঠাৰখন তেওঁৰ হাতত ৰৈ গৈছিলে আৰু যিটো হত্যাৰ যিটো পাপ আছিলে, সেই পাপৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাছিলে। আৰু সেইখিনি সময়ত তেওঁ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নদীত তেওঁ কুণ্ডবোৰত স্নান কৰিছিলে। কিন্তু সেই স্নানৰ পৰৱৰ্তী পৰ্যায়তো তেওঁ কোনো ধৰণৰ যেতিয়া সেই পাপৰ পৰা মুক্ত হোৱা নাছিলে আৰু তেতিয়াই ইয়াতে পৰশুৰাম কুণ্ডত তেওঁ কি কৰিছিলে, ডুব মাৰিছিলে। আৰু কুণ্ডত যেতিয়া ডুব মাৰিছিলে, তেতিয়া তেখেতৰ হাতৰ পৰা সেই কুঠাৰপাত নোহোৱা হৈ গৈছিলে, কুঠাৰপাত গুচি গৈছিলে। আৰু তেতিয়াৰ পৰা এটা ইয়াত যিটো বহু চৰ্চিত এটা জনপ্ৰবাদ আছে, জনবিশ্বাস আছে যে ইয়াত তেতিয়াৰ পৰা বিভিন্ন যিসকল মানুহে জীৱিত কালত তেওঁলোকৰ যি পাপ আছে, তেওঁ পাপ কৰে, সেই পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ইয়াত যদি গা ধুই দিয়ে, ইয়াত যদি ডুব মাৰি দিয়াৰ লগে লগে তেওঁ সেই পাপৰ পৰা কি হয়, মুক্ত হয় বুলি এই জনবিশ্বাস এটা আছে। আপোনালোকে চাব পাৰে লোহিত ডিষ্ট্ৰিক্টত অৱস্থিত এই পৰশুৰাম কুণ্ড হিমালয়ৰ পৰা কি হৈছে, এই নদীটো এখন জীৱন্ত প্ৰবাহিত নদী আৰু খুব সুন্দৰ। ইয়াৰ পানী দেখিলে আপোনালোকে গম পাব, খুব পৰিষ্কাৰ। আৰু এই জীৱন্ত যি লোহিত নদী, আৰু নদীখনৰ নামো লোহিত আৰু ই এক্সকেভেশ্যন হৈছে 1850ত। অসমত যেতিয়া 1850 চনত ভূমিকম্প হৈছিলে, ভূমিকম্পৰ সময়তে এই পৰশুৰাম কুণ্ডটো কি কৰিছিলে, উদ্ধাৰ হৈছিলে। আপোনালোকে ইয়াৰ সমস্ত পৰিৱেশটো চাই থাকিব, মই গোটেইখিনি দেখাবৰ কাৰণে যত্ন কৰিম।